নমস্কাৰ মই ৰাজদীপ এতিয়া মই আপোনালোকক শিকাম ইউটিউবত এটা কমেন্ট ভুল হৈ গলে কেনেদৰে ইউটিউবত কমেন্টটো শুদ্ধ কৰিব আপুনি প্ৰথমে ইউটিউবত গল ইউটিউবত আপুনি যিকোনো এটা ভিডিও লৈ লওক এই ভিডিওত ক্লিক কৰি দিলো ভিডিওটোত ক্লিক কৰি দিয়াৰ পিছত ভিডিওটো প্লে হ'ল আৰু ইয়াত যেটো তলত যেটো কমেন্টৰ অপচন আছে সেই কমেন্টত দেখুৱাইছে 57 টা কমেন্ট আছে আৰু আমি সেই কমেন্ট অপচনটোতে ক্লিক কৰি দিলো এতিয়া ইয়াত দেখিব এড এ পাব্লিক কমেন্ট এই এড এ পাব্লিক কমেন্টত আমি ক্লিক কৰি দিলো ক্লিক কৰি দিয়াৰ পিছত ইয়াত টাইপ কৰিবলৈ কমেন্টটো টাইপ কৰিবলৈ আহি গল আৰু আমি কমেন্টটো টাইপ কৰি দিলো নাইস বুলি টাইপ কৰিব লাগিছিল কিন্তু নাইসটো ভুল হৈ গল NOE হৈ গল আমি সেন্ড কৰি দিলো কমেন্টটো কিন্তু এতিয়া কি হ'ব কমেন্টটো আমি কেনেদৰে শুদ্ধ কৰিম দেখা দেখি কমেন্টটো ভুল হৈ গল এতিয়া কমেন্টটো শুদ্ধ কৰিবলৈ হলে ইয়াত যেটো 3 ডট অপচন আছে সেই 3 ডট অপচনটো আমি ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰাৰ লগে লগে এডিট আৰু ডিলিট এই দুটা অপচন আহি গল এই দুটা অপচন আহি যোৱাৰ পিছত আমি এতিয়া যেহেতু এডিট কৰিম হেবে এডিট অপচনত ক্লিক কৰিলো আৰু আমি কমেন্টটো পুনৰ ঘূৰাই পালো আৰু আমি কমেন্টটোত আমি এতিয়া নাইসটো শুদ্ধকৈ লিখিম NIC নাইস লিখিলো আৰু নাইস লিখাৰ পিছত আমি কমেন্টটো সেন্ড কৰিলো আৰু কমেন্টটো শুদ্ধ হৈ গল এইদৰে আপুনি ইউটিউবত এটা কমেন্ট শুদ্ধ কৰিব পাৰিব তেন্তে বন্ধুসকল ভিডিওটো চাই যদি ভাল পালে তেন্তে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ